চিফ মিনিষ্টাৰ টি ট্ৰাইব এণ্ড আদিবাসী ফুটবল টুৰ্ণামেণ্ট 17 বছৰ অনুৰোধৰ এই খেলখন আমাৰ ডুমনিত 9 তাৰিখৰ ডিচেম্বৰৰ 9 তাৰিখৰ পৰা আৰম্ভ হৈছে। আজি আমাৰ অন্তিম দিন। আজি আমাৰ চূড়ান্ত খেল ফাইনেল খেল অনুষ্ঠিত হৈছে আৰু এই চূড়ান্ত খেল আমাৰ LAC পৰ্যায়ত হৈ আছে। আমাৰ বাক্সা LAC পৰ্যায়ত আজি আমাৰ চূড়ান্ত খেলখন হৈছে আমাৰ ডুমনি স্পৰ্টছ ক্লাব। তাৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা কৰিছে ডেকাডং স্পৰ্টছ ক্লাব প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু এই যিটো আমাৰ চিফ মিনিষ্টাৰ ফুটবল টুৰ্ণামেণ্ট আদিবাসী এণ্টি ট্ৰাইব যিটো ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিছে, এইটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো সবল পদক্ষেপত আজি যিটো এই আমাৰ যি আদিবাসী যি যুৱকসকলক ক্ৰীড়াৰ ক্ষেত্ৰত যি আগুৱাই লৈ যোৱাৰ কাৰণে যি এটা মঞ্চ তৈয়াৰ কৰিছে, এইটোৱে এটা আমাৰ আদৰণীয় পদক্ষেপ। আমি মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যিটো পদক্ষেপ লৈছে, এই পদক্ষেপৰ জৰিয়তে আমাৰ যি আদিবাসী যুৱকসকলে ক্ৰীড়াৰ জগতত আগুৱাই যোৱাৰ কাৰণে এটা সুবিধা পথ মুকলি কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। আজি এইটো LAC পৰ্যায়ত হৈছে আৰু ই আমাৰ যিটো LAC পৰ্যায়ৰ পৰা আমাৰ জিলা পৰ্যায়ত অনুষ্ঠিত হ'ব। ইয়াৰ পাছত হয়তো আমাৰ ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'ব। তো এই যিটো আমাৰ এটা মঞ্চ তৈয়াৰ কৰিছে, এই মঞ্চ তৈয়াৰ কৰি দিয়াৰ বাবে বিশেষকৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হয়তো বহুত এনেকুৱা প্ৰতিভা থকা যুৱতীসকল আছে, কিন্তু যিটো হয়তো মঞ্চ পাব লাগে, হয়তো সঠিক মঞ্চ নোপোৱাৰ কাৰণে হয়তো যি নিজৰ প্ৰতিভা আছে সেই প্ৰতিভা নিজৰ মাজতে থাকি যায়। কিন্তু এই যিটো আজি মঞ্চ তৈয়াৰ কৰিছে, এই মঞ্চৰ জৰিয়তে বহুত হয়তো যুৱতীসকলে ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই যাব বুলি আমাৰ এটা বিশ্বাস। হয়তো এইটো আমাৰ ৰাজ্যিক পৰ্যায়ত লৈকে হ'ব। ইয়াৰ জৰিয়তে হয়তো আমাৰ যি যুৱতীসকলে ৰাষ্ট্ৰীয় পৰ্যায়লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ ওলাই যাব বুলি আমি আশাবাদী। আৰু যিটো এই পদক্ষেপ লৈছে, হয়তো এইটো আমাৰ টুৰ্ণামেণ্ট হিচাপে মঞ্চখন তৈয়াৰ কৰিছে। আমি অনুৰোধ কৰিব বিচাৰিছোঁ এই সংবাদ মাধ্যমৰ জৰিয়তে, আমাৰ হয়তো যিকেইটা প্ৰতিভা থকা খেলুৱৈসকলক ৰাজ্যিক পৰ্যায়ত এটা ভাল চিলেকশ্যন কৰি, যিসকলৰ ভাল দক্ষতা আছে ক্ৰীড়াৰ ক্ষেত্ৰত, তেখেতসকলক চিলেকশ্যন কৰি প্ৰশিক্ষণ দিয়াৰ কাৰণে ব্যৱস্থা লওক, যাতে আমাৰ হয়তো নৰ্থ ইষ্ট টীমত হওক বা আমাৰ ইণ্ডিয়া টীমত সেনেকুৱা পৰ্যায়লৈকে আমাৰ যুৱতীসকলে ওলাই লৈ যোৱাৰ কাৰণে আমি বিশেষ এটা অনুৰোধ কৰিছোঁ। এই পদক্ষেপৰ জৰিয়তে হয়তো আমাৰ যুৱতীসকলে নিশ্চয় নিজৰ জীৱনটো আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ব বুলি আমি অংশগ্ৰহণ কৰিছোঁ। আমাৰ ইয়াতে 16খন দল যোগদান কৰিছিলে আৰু আজি আমাৰ অন্তিমখন চূড়ান্ত খেলত